পাকস্থলীৰ পৰা যাব ক'ত ক্ষুদ্ৰান্ত এতিয়া আমি ইয়াৰ মাজত মুখ গহ্বৰ আৰু পাকস্থলীৰ মাজত খাদ্যবোৰ কেনেদৰে পাচন হয় আমি সেইটো চাম প্ৰথমতে আমি খাদ্যবোৰ কি কৰোঁ পইণ্ট নম্বৰ 1 খাদ্যবোৰ আমি কি কৰোঁ দাঁতেৰে চুবাওঁ নেক্সট কাম কি যেতিয়া আমি খাদ্যবোৰ দাঁতেৰে চুবাই থাকোঁ তেতিয়া আমাৰ লালতি গ্ৰন্থিয়ে কি নিঃসৰণ কৰে লালতি এমাইলেজ আমি গম পালোঁ লালতিয়ে কি নিঃসৰণ কৰে লালতি এমাইলেজ তোমালোকৰ এটা কুৱেশ্যন আহে যে লালতি গ্ৰন্থিয়ে কি নিঃসৰণ কৰে এক নম্বৰী কুৱেশ্যন লালতি গ্ৰন্থিয়ে কি নিঃসৰণ কৰে লালতি এমাইলেজক আন এটা নাম কি যদি সোধে লালতি এমাইলেজৰ আন এটা নাম হ'ল কি লালতি এমাইলেজৰ আন এটা নাম টাইলিন গম পালা এতিয়া আমি লালতি এমাইলেজৰ কি চাম কাৰ্য চাম ইয়াৰ কি কাৰ্য চাম লালতি এমাইলেজবিধ কি ই হ'ল লালতি এমাইলেজটো হ'ল কি উৎসেচক মনত ৰাখিবা উৎসেচক এতিয়া আমি লালতি এমাইলেজৰ কাম চাম কাৰ্য তোমালোকৰ এটা কুৱেশ্যন আহে 2 নম্বৰী কুৱেশ্যন আহে যে লালতি এমাইলেজৰ কাৰ্য কি আমি খোৱা খাদ্যবোৰত যিবিলাক কাৰ্বহাইড্ৰেট থাকে সেই কাৰ্বহাইড্ৰেটক কি কৰে লালতি এমাইলেজে লগত বিক্ৰিয়া কৰি কি উৎপন্ন কৰিব মাল্টজ আৰু ডেক্সট্ৰিন মই লিখি দি আছোঁ আমি গম পালোঁ যে লালতি এমাইলেজে প্ৰথমতে কি কৰিব প্ৰথম নম্বৰ কামটো কি কৰিব আমি খোৱা খাদ্যবোৰত থকা কাৰ্বহাইড্ৰেটৰ লগত এই লালতি এমাইলেজে বিক্ৰিয়া কৰি কি উৎপন্ন কৰিব মাল্টজ আৰু ডেক্সট্ৰিন এই মাল্টজ আৰু ডেক্সট্ৰিন হ'ল মানে কেনেকুৱা যে সৰল শ্ৰেণী অৰ্থাৎ আমি খোৱা খাদ্যবোৰ কি সৰল পদাৰ্থলৈ কি কৰে ৰূপান্তৰ কৰে কোনে কৰে লালতি এমাইলেজে কৰে নেক্সট কামটো হ'ল তোমালোকৰ যে লালতি এমাইলেজে যেতিয়া আমাৰ খাদ্যভাগৰ লগত আমি খাদ্যবোৰ চুবাই থাকোঁ তেতিয়া লালতি গ্ৰন্থিয়ে লালতি এমাইলেজ নিঃসৰণ কৰি সেই খাদ্যৰ লগত ভালদৰে মিহলি কৰি এবিধ কি পিছল পদাৰ্থৰ সৃষ্টি কৰে যাক কি বুলি কোৱা হয় বলাছ বোলে মনত ৰাখিবা যাক বলাছ বুলি কয় যে লালতি এমাইলেজে সেই খাদ্যৰ লগত ভালদৰে মিহলি হৈ কি এবিধ পিছল পদাৰ্থৰ সৃষ্টি কৰে আৰু সেই পিছল পদাৰ্থ কি কৰে পাকস্থলীলৈ যোৱাত সহজ কৰে ক'ত যোৱাত সহজ কৰে এই পাকস্থলীলৈ যোৱাত সহায় কৰে যাতে সেই পাকস্থলীলৈ এই মুখ গহ্বৰৰ পৰা পাকস্থলীলৈ যাওঁতে তাৰ কোনো অসুবিধা নহয় সেই কামটো কোনে কৰে পিছল কোনে কৰে এই লালতি এমাইলেজে কৰে আৰু এই খাদ্য মুখ গহ্বৰৰ পৰা পাকস্থলীলৈ কোনে লৈ যায় কাৰ মাজেৰে যায় এইটো হ'ল খাদ্যানলী অৰ্থাৎ গ্ৰাহনলী আমি গম পালোঁ এই খাদ্য মুখ গহ্বৰৰ পৰা খাদ্যভাগ পাকস্থলীলৈ কোনে লৈ যায় গ্ৰাহনলীয়ে লৈ যায় গম পালোঁ আমি গ্ৰাহনলী লৈ গ'ল তোমালোকে গম পালা